চাওক কোভিড ভেকচিন যেটো প্ৰব্লেম এইটো আজিৰ প্ৰব্লেম নহয়, এইটো আগৰ পৰাই প্ৰব্লেম হৈ আছে। যথেষ্ট পৰিমাণৰ ভেকচিন নথকাৰ কাৰণে আজি এই পৰিৱেশটো। এইটো আমাৰ বিটিআৰ অঞ্চল বুলি নহয়, অসম বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষত এই ভেকচিনৰ প্ৰব্লেমটো দেখা দি আছে। কাৰণ আমাৰ ভাৰতবৰ্ষত 1,30,00,000 ওপৰত জনসংখ্যা আৰু প্ৰত্যেক মানুহৰ আমাৰ 130 কোটি জনসংখ্যাৰ ওপৰত। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতৰ টাৰ্গেট যে থাৰ্ড ৱেভ অহাৰ লগে লগে আগতেই যাতে আমি আমাৰ যিমান জনসংখ্যা ভাৰতবৰ্ষৰ সকলো মানুহক ভেকচিনেশ্যনটো দিব পাৰোঁ। তো প্ৰত্যেক ৰাজ্য ভিত্তিত ভেকচিনেশ্যন ছাপ্লাই হৈ আছে। তো এনেকুৱা এলটমেণ্ট ৱাইজ আহি আছে ভেকচিন। অসমত আহিলে তাৰপিছত আমাৰ বিটিআৰ অঞ্চলত আহে। তো আমাৰ এনেকুৱা নহয় আমাৰ এই ৰিজন বিটিআৰ যে আমি ডাইৰেক্ট চেণ্ট্ৰেলৰ পৰা ভেকচিন পাই আছোঁ। আৰু কোভিডটো যিটো মহামাৰী, যিটো কোভিড কৰোণা ভাইৰাছ, যিটো আমাৰ মানে প্ৰট'কল SOP এইবিলাক চব অসম গভৰ্ণমেণ্টৰ NHM চাই আছে। তো আমাৰ বিটিআৰ আমি এইটোত একো ৰিলেশ্যন নাই এই ভেকচিনৰ ক্ষেত্ৰত বা SOPৰ ক্ষেত্ৰত বা যিকোনো গাইডলাইনৰ ক্ষেত্ৰত। তো আমি আমাৰ বিটিআৰ অঞ্চল হিচাপে আমি অসম গভৰ্ণমেণ্টত ৰিকুৱাৰমেণ্ট দিওঁ, আমি মেমৰেণ্ডাম দিব পাৰোঁ, আমি ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ইমান ভেকচিন লাগে। তো তথাপিও আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ লগত কথা হৈছে আৰু NHM ডাইৰেক্টৰৰ লগত কথা হৈ আছে। তেখেতসকলে কৈছে যে ষ্টেপ বাই ষ্টেপ পৰ্যায়ক্ৰমে আমি ভেকচিনেশ্যন দি থাকিম। ন' ডাউট অলপ প্ৰব্লেম দেখা দিছে, মানুহে নিজকে বচাবৰ কাৰণে এতিয়া মানুহে কনচিয়াছ হৈছে। আগতে এনেকুৱা হোৱা নাছিলে। আগতে যেতিয়া পৰ্যাপ্ত পৰিমাণৰ ভেকচিন আছিল তেতিয়া মানুহে কিন্তু ইমান কনচিয়াছ হোৱা নাই যে ভেকচিনটো ল'ব লাগে। কিন্তু আজিৰ দিনত মানুহে গম পাইছে যে ভেকচিনৰ ৰেজাল্টটো কি, ৰিপৰ্টটো কি। তো সকলোৱে ছেভ হৈ আছে। যোন মানুহসকলে দুটাকৈ ভেকচিন লৈছে, ডাবল ড'জ লৈছে, তেখেতসকল আজিলৈকে পূৰা 100% চিকিউৰ। তেখেতসকল কোনো কোভিড দেখা দিয়া নাই, কোনো ফিভাৰ অহা নাই। তো এই যে কনফিডেঞ্চ এটা মানুহৰ মাজত আহিছে, সেইকাৰণে মানুহ এতিয়া উন্মাদ হৈছে, পাগল হৈছে যে ভেকচিনেশ্যনটো লাগেই। যাৰ কাৰণে আজি এই ভিৰটো হৈছে। এই ভিৰটো আগতে হ'ব লাগিছিল, কিন্তু যেতিয়া ভেকচিনেশ্যন মেইন হৈছিলে তেতিয়া কিন্তু আমাৰ ইণ্ডিয়াত এভেইলেবল ভেকচিন, কিন্তু মানুহে ভয় পোৱাৰ কাৰণে, কনফিডেঞ্চত ল'ব নোৱাৰাৰ কাৰণে আমাৰ এই ভেকচিন বিদেশত প্ৰচাৰ কৰি দিয়া হ'ল। তাৰপিছত যেতিয়া কমি গ'ল ভেকচিন, আমাৰ ইণ্ডিয়াত শ্বৰ্টেজ হৈ গ'ল, তেতিয়া মানুহে কনচিয়াছ হৈছে যে আমাৰ ভেকচিন লাগে। তো যি নহওক, এইটোতো ভেকচিনটো হ'লেও এই আমাৰ চাইণ্টিষ্টসকলে তো নিৰ্মাণ কৰিব লাগিব। এনেকুৱা এটা বস্তু নহয় যে দিনতে কোম্পানী, প্ৰাইভেট কোম্পানীৰ নিচিনা একদম এই কুৰকুৰে লেচৰ নিচিনা কোটি দিন প্ৰডাকশ্যন, এনেকুৱা এটা নহয়। এইটো মেডিচিন হয় আৰু মেডিচিনৰ প্ৰক্ৰিয়া এটা আছে। এদিনত কিমান কেপাচিটি মানে বনোৱা। তো সেইমতে মই ভাবোঁ, মই যিহেতু হেল্থত আছোঁ, মোৰো আলোচনা হৈ আছে থাৰ্ড ৱেভ আৰু আগে ভেকচিন যোৱা কেইদিন আগত 1 কোটি ভেকচিন আহি গ'ল আৰু 1 কোটি ভেকচিন আমাৰ অসমত আহি আছে। তো সেই 1 কোটি ভেকচিনৰ পৰা আমি বিটিআৰ বাকী ৰাইজক আমি 33 লাখ জনসংখ্যাৰ মানুহে আমিও ভেকচিন পাবলৈ সক্ষম হ'ম। আৰু এইটো যে হৈ আছে এই লাইনৰ ৰাতি 3টা বজাৰ পৰা 2টা বজাৰ পৰা লাইনত থিয় হয়, এইটো থিয় হোৱাৰ কাৰণটো মই এইটোৱে ক'লোঁ যে মানুহে এতিয়া সকলোৱে ভেকচিন লোৱাৰ কাৰণে মানে এগ্ৰী হৈছে যে ভেকচিন ল'লে আমি কোভিডৰ পৰা বাচিব পাৰিম। তো যিহেতু শ্বৰ্টেজ ভেকচিন, সেইকাৰণে এই ভিৰটো দেখা দি আছে। আমাৰ প্ৰশাসনে চাই আছে, তেখেতসকল মেইনটেইন কৰি আছে আৰু আশা ৰাখোঁ ভেৰি চুন এই প্ৰব্লেমটো ছল্ভ হৈ যাব। সব ক্ষেত্ৰতে থাকে এইটো ভেকচিনৰ ক্ষেত্ৰত। মানুহে সদায় যিকোনো এনেকুৱা মানুহ আছে আমাৰ সমাজত যে যিকোনো বস্তুৰ সুবিধা ল'ব বিচাৰে। এইটো খালি কোভিডৰ ক্ষেত্ৰত নহয়, আমাৰ PMGS ঘৰ যিটো মোদীজীৰ যিটো ঘৰ, এই ঘৰৰ নামতো মানুহে পইচা ল'ব বিচাৰে। সৰু সুৰা বৃদ্ধ পেঞ্চনৰ নামত ল'ব বিচাৰে। এইবিলাক কিছুমান মানে দুৰ্নীতি থকা মানুহ সমাজত আছে, তেখেতসকলে এই সুবিধাটো লয়। কাৰণ এইটো মৰণ জীৱনৰ লগত কথা। মই ভেকচিনৰ কথা, আপোনাৰ এতিয়া ভেকচিন নাপায়, কোনোবা যদি ঘোষৰ কথা কয় 50 টকা দিম, 100 টকা দিম, ভেকচিন পাই যাম, মানুহে দিবলৈ সাজু। কিন্তু এইটো বন্ধ কৰিব লাগিব। এইটো প্ৰশাসনে যথেষ্ট ষ্টেপ লৈছে, এই যে এই ভেকচিনৰ নামত পইচা লোৱা, এইটো বন্ধ কৰিব লাগে। আৰু অলৰেডি এইটো লৈ SP সকলৰ লগত কথা হৈছে যে যোন মানুহ এনেকুৱা ভেকচিনৰ নাম লৈ দি পেলাই পইচা ল'ব বিচাৰিছে, তেখেতক কৰায়ত্ব কৰা হ'ব আৰু উচিত শাস্তি দিয়া হ'ব। গৈ আছোঁ, ভাল কুৱেশ্যন আপোনালোকে সুধিছে। বিটিআৰ অঞ্চলত বহুত চাব চেণ্টাৰ আছে। যেনেকুৱা মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, মোৰ নিজা ডিষ্ট্ৰিক্ট হিচাপে 500ৰো অধিক চাব চেণ্টাৰ আছে। তো এই চাব চেণ্টাৰ যিকোনো বস্তু ভাল কৰিবৰ কাৰণে আপোনাৰ চিনচিয়াৰিটি লাগিব, ইচ্ছা শক্তিটো থাকিব লাগিব কাম কৰাৰ কাৰণে। তো যোৱা চৰকাৰৰ কথা মই ক'ব নিবিচাৰোঁ। আমাৰ নতুন চৰকাৰ এতিয়ালৈকে আমি হাতত লৈ লৈছোঁ
যিমানকেইটা সাব চেণ্টাৰ ষ্টেট ডিছপেঞ্চাৰী PHC মিনি PHC ব্লক PHC যিমান আছে আমি হাতত লৈ লৈছোঁ আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্ট আমাক যথেষ্ট পৰিমাণৰ টকা দিব এই সাব চেণ্টাৰবিলাক উন্নয়ন কৰিবৰ কাৰণে আৰু লগতে য'ত চেংচন পোষ্ট আছে কিন্তু এতিয়ালৈকে আমাৰ ষ্টাফ নাই এই ষ্টাফবিলাকো অতি সোনকালে আমাক দিব বুলি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া ইতিমধ্যে আমাক আশ্বাস দিছে আপোনালোকে চাব পাৰিব এই 5 বছৰ আমাৰ এই কাৰ্যকালৰ ভিতৰত গোটেই ডিপাৰ্টমেণ্ট নট অনলি হেল্থ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিমানকেইটা মানে মেইন বিভাগ হেল্থ এডুকেশ্যন এগ্ৰিকালচাৰ আপোনাৰ পাব্লিক হেল্থ এতিয়ালৈকে আমাৰ ষ্টাফ নাই এই ষ্টাফবিলাকো অতি সোনকালে আমাক দিব বুলি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া ইতিমধ্যে আমাক আশ্বাস দিছে আপোনালোকে চাব পাৰিব এই 5 বছৰ আমাৰ এই কাৰ্যকালৰ ভিতৰত গোটেই ডিপাৰ্টমেণ্ট নট অনলি হেল্থ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিমানকেইটা মানে মেইন বিভাগ হেল্থ এডুকেশ্যন এগ্ৰিকালচাৰ আপোনাৰ পাব্লিক হেল্থ আপোনালোকে চাব পাৰিব এটা নতুন মানচিত্ৰ আপোনালোকে চাব পাৰিব ৰাইজেও চাব পাৰিব কাৰণ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত দিন ৰাতি কাম কৰি আছে তেখেতে আগৰ চিফ যোনে আছিলে তেখেতৰ কথা মই ক'ব নাযাওঁ কিন্তু তেখেত এতিয়া এজন চিফ হিচাপে নহয় তেখেত এজন মানে এনেকুৱা কাম কৰি আছে দিন ৰাতি মই বাৰ কৈ আছোঁ যে তেখেতে যে আমাক ডিপাৰ্টমেণ্ট বিতৰণ কৰি দিছে ডিষ্ট্ৰিবিউট কৰি দিছে হেল্থ ডিপাৰ্টমেণ্ট শ্ব'ট ডিপাৰ্টমেণ্ট ইৰিগেশ্যন ডিপাৰ্টমেণ্ট তথাপিও আমাৰ ডিপাৰ্টমেণ্টৰ লগত তেখেতে চিফ হৈ পেলাই যেনেকুৱা কমিউনিকেশ্যন আৰু আমাক গাইড দি আছে যেনেকুৱা আমাক কোঅপাৰেশ্যন কৰি আছে সেইকাৰণে আমি ভাবোঁ যে অহা দিনত BTRত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এখন ধুনীয়া BTR গঢ়ি উঠিব